গাঁৱলীয়া বোৱাৰী মই অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আজি হাতৰ সুধি যোৱাকালি হাত ভাঙিলে ৰাতি সন্ধিয়া কিমানটা বজাত, আৰু মই একোৰে টাইমটো নাজানো কাৰণে নাই কোৱা। আৰু কালি আবেলি বেলালৈ হাতৰ চোৱা এৰিছে বুলি গম পাই আজি আমাৰ হাতৰ সুধিটো আজি খেদিবলগীয়া হয়। আমি বামুণীয়া সম্প্ৰদায়ৰ লোকে আমি হাত মানো। আমি আহাৰৰ 7 তাৰিখে প্ৰত্যেক বছৰ আহাৰৰ 7 তাৰিখে হাত লাগে। আমাৰ লোকবিশ্বাস মতে প্ৰকৃতি এবাৰ বছৰেকত এবাৰ ৰজস্বলা হয়। সেয়েহে আমি সেই 4 দিন যেনেকৈ এগৰাকী মাইকী মানুহ এমাহত ৰজস্বলা হয়, আৰু সেইকেইটা দিন তেওঁ গাটো লুজ হৈ থাকে কাৰণে একো মানুহে কৰিবলৈ নিদিয়ে, চুবলৈ নিদিয়ে। আৰু 4 দিনৰ মূৰত যেনেকৈ আমি চাফ চিকুণ হৈ পেলাওঁ, বা আমি খোৱা বিচনাখনেই হওক, নিজৰ কাপোৰকেইটাই হওক, বা পৰ্দা চৰ্দা চুলে সেইবিলাক আমি ধুই পেলাওঁ। আৰু প্ৰকৃতি যেতিয়া চোৱা হয়, আৰু প্ৰকৃতি চোৱা হ'লে লোকবিশ্বাস মতে আগৰ মানুহে প্ৰকৃতি চোৱা হয় বুলি কয়। আৰু প্ৰকৃতি যেতিয়া চোৱা হয়, আমি যিহেতু আমাৰ শৰীৰটো বায়ু পানী সকলোৰে লগত গঠিত হৈছে, সেয়েহে আমি প্ৰকৃতিৰ নিয়ম অনুসৰি, পূৰ্বপুৰুষৰ নিয়ম অনুসৰি আমি 7 দিনৰ যেতিয়া আহাৰৰ 7 তাৰিখে হাত লাগে 4 দিন মানি তাৰপৰা এনেধৰণে হাতৰ সুধিৰ বুলি কয়। আজি হাতৰ সুধিৰ দিনা আমি সকলো ধৰণৰ ঘৰত যিমানবিলাক কাপোৰ পৰ্দাৰ পৰা বুলি, বেড কভাৰৰ পৰা বুলি যিবিলাক ওলাই থাকে, সেইবিলাক আমি ধুই পখালি আজি চাফা কৰি পেলাওঁ। আৰু বহুতে মোক প্ৰশ্ন কৰিছিলে যে কামাখ্যা মা নীলাচল পৰ্বতৰ ওপৰত আছে। নীলাচল পৰ্বতত তাতে কামাখ্যা মানে অম্বুবাচী মেলা হয়, আৰু তাতে কামাখ্যা মা ৰজস্বলা হৈছে। আমাৰনো ইয়াতে মানুহৰ কি হয়? বা এনেকুৱা ধৰণেও কৈছে যে আপোনাৰ ঘৰত এগৰাকী মাইকী মানুহ ৰজস্বলা হ'লে আমাৰ ঘৰত চোৱা লাগিব জানো? নালাগে। কিন্তু সেইটো নহয়, প্ৰকৃতি বুকুতেই আছে। কাৰণ প্ৰকৃতি যেতিয়া চোৱা হৈছে, আৰু মা কামাখ্যা মানে সতী নীলাচল পৰ্বতৰ ওপৰত যেতিয়া শিৱই সতীৰ দেহটো লৈ ঘূৰি ফুৰিছিলে, তেতিয়া নীলাচল পৰ্বতৰ ওপৰত সতীৰ জুমি পৰিছিলে। আৰু জুমি পৰাৰ কাৰণে মা কামাখ্যাও বছৰেকত এবাৰ ৰজস্বলা হয়। আৰু আগৰ দিনৰ নিয়ম অনুসৰি পূৰ্বপুৰুষৰ যে মা কামাখ্যাৰ দৰ্জা নিজে নিজে বন্ধ হৈ গৈছিলে যেতিয়া হাতৰ চোৱা লাগিছিলে। আৰু যেতিয়া হাতৰ চোৱা সুধি হৈছিলে, তেতিয়া পণ্ডিতসকলে বা পাণ্ডাসকলে বা ব্ৰাহ্মণসকলে গৈ খুলি দিছিলে বা নিজে খোল খাই গৈছিলে। এতিয়াও মাৰ কামাখ্যাৰ যি পানী, ভিতৰৰ যি পানী জল, তাক কোনো বৈজ্ঞানিকে ক'ৰ পৰা আহিছে কি কথা এতিয়াও তাৰ মানে এইটো মানে তাৎপৰ্যটো বিচাৰি পোৱা নাই, ক'ৰ পৰা কি হৈছে। গতিকে আমি হাতৰ সুধিৰ দিনা আমি সকলো মানুহে, আৰু নীলাচল পৰ্বতত মা কামাখ্যাৰ জুমি পৰাৰ কাৰণে তাতে হাতৰ সুধিটো তাতে হৈছিলে, আৰু তাতে মাৰ দৰ্জা নিজে নিজে বন্ধ হৈ গৈছিলে। আৰু লোকবিশ্বাস মতে ভগৱান আছে বুলি তাতে। আৰু প্ৰকৃতি যিহেতু প্ৰকৃতিটো এনেকুৱা নহয় বোলে নীলাচল পাহাৰেই প্ৰকৃতি, আমাৰ ভৈয়ামত প্ৰকৃতি নহয়। গতিকে প্ৰকৃতিৰ বুকুত যিবিলাক আছে, আমি প্ৰকৃতিৰ বুকুতে আমিও আছোঁ। গতিকে আৰু সেই পূৰ্বপুৰুষৰ সেইবিলাক নিয়ম অনুসৰি আজিও আমাৰ মহিলাসকল ৰজস্বলা হয় মাহেকত এবাৰ। গতিকে আমি হাতৰ সুধিত দেখিছে মই এইবিলাক কাপোৰ ধুম আজি, আৰু বহুত ধুবলৈ আছে, কাৰণ এইখিনিকে দেখুৱাইছোঁ। এইবিলাক মই পৰ্দা, আৰু আমাৰ এবাৰ চফাও হ'ল, ঘৰখনো চাফা কৰা হ'ল গোটেই ঘৰখন। আৰু এনেওতো চাফা কৰা হয়েই, আৰু মই হাতৰ সুধি বুলি স্পেচিয়েলি গোটেই সোপা চাফা কৰি দিলে নিজৰ মনটোকে পৰিষ্কাৰ যেন লাগে, আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা হোৱা যেন লাগে। কাৰণ আমি ব্ৰাহ্মণ মানে বৈদিক ৰীতি নীতি মতে কাম কৰোঁ। আমি ব্ৰাহ্মণ মানুহ, আমি বামুণীয়া আগৰ মানুহবিলাকে সকলোৱে ব্ৰাহ্মণেই মানিছিলে। অৱশ্যে ব্ৰাহ্মণসকলে কি হৈছে, ঋষিমুনিসকল, তেখেতলোকে যিবিলাক ৰীতি নীতি দি থৈ গৈছে সেই ৰীতি নীতি মতে পালন কৰিছিলে। আৰু আজিকালি মানুহৰ আমাৰ মাজতে বিভাজন আহি গৈছে, আৰু অন্য জাতিসকলে হয়তো ৰজস্বলাটো নামানে। গতিকে অন্য জাতিৰ কথাটো ক'ব নাযাওঁ, আমাৰ অসমীয়া জাতিৰ কথাটো ক'বলৈ যাওঁ। আৰু আমি হাতৰ সুধিটো মানো, আৰু এই হাতৰ সুধিত হাতৰ চোৱা খেদিবলৈ বুলি কয়, বা সুধিৰ বুলি কয়। গতিকে চাওকচোন, আমাৰ যেনেকৈ কেঁচুৱা এটা জন্ম হ'লেও সুধি কৰে, মানে 9 দিনত বা 11 দিনত আমি সুধিৰ খেদাওঁ। মানে কি হয়, সুধিৰ কৰোঁ মানে কি হয়, এইবিলাক গোটেই ধুই পখালি চাফা কৰোঁ, আৰু লেতেৰাবিলাক জানো আমাৰ চোৱাবিলাক মানে নাথাকক। আৰু আৰু মা
প্ৰকৃতি যেতিয়া ৰজস্বলা হৈছে বছৰেকত এবাৰ আমি এনেধৰণে কাপোৰ কানি ধুই মেলি আজি দিনটোত অৱশ্যে ভাত পানী নাখায়। আজি কল আম কিবা কঁঠাল এইবিলাক খাই অৱশ্যে। গতিকে ইমানখিনি নেমানিলেও 100% আমি মানিব নোৱাৰোঁ, কিন্তু তাৰ আমি 60% বা 50% আমি মানি চলিব লাগে। কিহৰ কাৰণে? আমাৰ পিছৰ প্ৰজন্মই নহ'লে এই বস্তুবিলাক পাহৰি যাব যে এইবিলাক হৈছিলে প্ৰকৃতিৰ দান। ধন্যবাদ।